আজানমৰ সেৱাস্থলী প্ৰভু সমস্ত আই মাতৃবৃন্দ, আমি এনে এটা যুগত জন্ম পালোঁ যিটো যুগক ধন্যৰ ধন্য বুলি কৈছে। কিয়নো সত্য ত্ৰেতা দ্বাপৰ কলি এই চাৰিটা যুগৰ ভিতৰত কোনটো যুগ শ্ৰেষ্ঠ? এই প্ৰশ্নটোৰ উত্তৰাংশত এটাই উত্তৰ ওলাইছেগে যে কলিযুগ হেনো শ্ৰেষ্ঠ। কিয়নো কলিযুগ শ্ৰেষ্ঠ? কোনে ক'লে এইটো কথা? এই সম্পৰ্কত ভাগৱত গ্ৰন্থৰ আধাৰত আমি সত্য যুগৰ ঋষিমুনিসকলৰ এটি অভিলাষ মন কৰিব লগা আছে। কি বুলি কৈছে? ও ৰাম সত্যাদিৰ লোকে কৰৈ মনত বাঞ্ছিত কৈখানিল জন্ময়াখি লভিব কলিত এৰা কলিৰ যুগত নিশ্চয়ে হৈব ভাই লোক সকলেও ভকত। হৰিগুণ নাম কৰি শ্ৰৱণ কীৰ্তন নিশ্চয়ে হৈ ভাই হৰিপৰায়ণ, নিশ্চয় হৈ বহু ভাই হৰিৰ ভকত। কলিযুগত হেনো সত্য যুগৰ পৰাই ঋষি মুনিসকলে জীৱসমূহে প্ৰাৰ্থনা কৰি আহিলে ভগৱন্ত বস্তুক যে আমি কলিযুগত প্ৰভু আমাক কেনেবাকৈ এবাৰ কাৰণে নৰজন্ম দিবনে? কিয়নো হৰিনাম কৰি শ্ৰৱণ কীৰ্তন কলিযুগত নিশ্চয় হৈ বহু ভাই হৰিপৰায়ণ। হেন কলি যুগত দুৰ্লভ নৰতনু আকৌ কোটি কল্পান্তৰে নাপায় বাহা কোনো। এনেহেন কলিযুগত হেনো ভাৰতবৰ্ষত নৰজন্ম পোৱাটো দেৱৰো দুৰ্লভ বুলি কৈছে। কোটি কোটি কল্প পাৰ হ'লেও ভাৰতবৰ্ষত কলিযুগত নৰজন্ম পোৱাটো বৰ দুৰ্লভ বুলি কৈছে। এনেহেন কলিযুগক প্ৰশংসা কৰা স্বত্তেও এই চাৰিটা যুগৰ ভিতৰত কলিযুগৰ নিচিনা মলমতি যুগ আন একোৱেই নাই বুলিও আমাৰ শাস্ত্ৰই সিদ্ধান্ত দিছে। ইটো কলি কাল ঘোৰ পাপৰ নাহিকে ওৰ পাপ নকৰন্তা নাই কজন। এই কলিযুগটো হেনো ঘোৰ পাপৰ যুগ বুলি কৈছে। আৰু কলিযুগৰ মানুহৰ কম বা বেছি হ'ব পাৰে, প্ৰত্যেকজন মানুহ মাত্ৰে হেনো পাপ নকৰা মানুহ এজনো নাই। এনে এজন ব্যক্তি নাই কলিযুগত যিজনে কেৱল অকল পাপতহে মগ্ন হৈ আছে, পুণ্য একেবাৰে কৰা নাই, এই কথাও নাই হোৱা। কলিযুগত জন্মা প্ৰত্যেকজন মানুহ পধ্যে পাপ আৰু পুণ্য, ভাল আৰু বেয়া, সদ বা অসদ, এই দুইটা গুণৰ সমষ্টি হ'ল কলিযুগৰ মানৱ জীৱন। গতিকে অত্যন্ত পুণ্যৰ পুণ্যৱান মানুহজনৰ মনটোতো কেতিয়াবা পাপে এদিন নহয় এদিন অকণমান নহয় অকণমান সময়ৰ কাৰণে হ'লেও ভুমুকি মাৰেই। সেই আধাৰতে তৃতীয় স্কন্ধত ভাগৱত গ্ৰন্থৰ কপিল দেৱহূতিৰ কথোপকথনত যেতিয়া দেৱহূতি মাতৃৰ আগত কপিলে ভগৱন্তই ভক্তি ভাগৱত ধৰ্ম প্ৰকাশ কৰি আছিল, প্ৰসংগৰ আধাৰত এবাৰ মাতৃ দেৱহূতিয়ে এই কথাটো সুধিলে, ও ৰাম মুক্ত হেন কদাচিত দেখি নজন কোনো তাৰ সংসাৰ হৈ তপন
এনমতে লোকৰ মুকুতি হয় ইটো মোৰ সংশয় আছে দিও কৃপাময়। এই প্ৰশ্নষাৰ আছিল মাতৃদেৱহূতি। সমস্ত মানৱৰ হৈ মাতৃদেৱহূতি এই প্ৰশ্নভাগ আগবঢ়াইছে। মন কৰকচোন যে মুক্ত হেন কদাচিত দেখি কোনো জন সেই বাপ কপিল বপা মানুহবিলাকৰ অত্যন্ত সন্ত সাধুৰ সাধু পুণ্যবান যেন লাগিলেও এনেকুৱা হয় যেন সেই পুণ্যবান লোকজনক দেখাৰ লগে লগে সেই ভকতজনে সেই সাধু সন্ত সেই মহান ব্যক্তিজনক দেখাৰ লগে লগে এনেকুৱা লাগে যে এওঁ জীৱনতে যেন মুক্ত হৈ গ'ল, পৰম গতিৰ যোগ্য হৈ গ'ল, পৰম গতিৰ দুৱাৰটোত যে এওঁ উপনীত হৈ গ'ল এনেকুৱা লাগে। কিন্তু কোনো তাৰ সংসাৰ হৈ উত্তপন কেতিয়াবা সেই ভাল লগা মানুহজনৰ সেই পৰম পুণ্যবান পৰম গতিৰ যোগ্য বুলি ভবা মানুহজনৰ জীৱনতে অকস্মাতে কোনো তাৰ সংসাৰ হৈ উত্তপন। আৰে কেতিয়াবা ভাল সংগত ভকতৰ সংগত আমাৰ মনবোৰ চাবচোন। আমি সৰ্বসাধাৰণতে আমি যিবিলাক হ'লো সংসাৰী মানুহ, আমি যেতিয়াই ভকতৰ সংগ পাওঁ তেতিয়া আমাৰ মনটো নিকা হৈ থাকে। আৰু যেতিয়াই ভকতৰ সংগৰ পৰা ৰহিত হৈ যাওঁ, গৃহাভিমুখী হৈ যাওঁ, বিষয়াসক্ত মনবোৰে পুনৰ বিষয়ে কুটুৰি কুটুৰি হ'বলৈ ধৰে। এই ভকতৰ সংগ পালে সৎ ভাল মন এটা হৈ থাকিব, ভাল চিত হৈ থাকিব। ভকতৰ সংগ নহ'লে অসৎ বেয়া বুদ্ধিয়ে লগ ল'ব। এবাৰ ভাল এবাৰ বেয়া, এইটোৱে নেকি মানুহৰ জীৱন? কেনেমতে লোকৰ মুকুতি হৈ ইটো মোৰ সংশয় চেদিও কৃপাময়। এই বুলি সমস্ত মানুহৰ হৈ প্ৰত্যেকজন মানুহৰ সমস্যাক লক্ষ্য কৰি মাতৃদেৱহূতিয়ে ভগৱান কপিলৰ ওচৰত এই প্ৰশ্নভাগ আগবঢ়ালে। ভগৱান কপিল ভগৱন্তই যে কলিযুগৰ অত্যন্ত, যদিও কলিযুগটো পাপৰ ভাণ্ডাৰ, ইটো কলি কালঘোৰ পাপৰ নাহি কেৱল, যদিও পাপৰি যুগ কলিযুগ, ইয়াত যদিও সমস্তজন মানুহৰ মনঃপাতত পাপেই বাহ লৈ থাকে, তথাপিতো এই মহাপাপৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এটাই ৰাস্তা কপিলে ভগৱন্তই মাতৃদেৱহূতিক নিমিত্ত কৰি সমস্তজন মানৱৰ কাৰণে, সমস্তজন আই বাপৰ কাৰণে সিদ্ধান্ত ৰূপে দাঙি ধৰিলে। মন কৰিব লগা কি বুলি ক'লে মন কৰকচোন। ই ৰাম কপিল বদতি মা শুনা কৰি মন একান্ত সাধুৰ সংগ লৈও সৰ্বক্ষণ এৰাম মোৰ গুণ নাম যিটো কীৰ্তন কৰয় চিৰকাল কথা শুনি নিষ্পাপ হয়, চিৰকাল কথা শুনি ভক্তি বঢ়াবয়। ইৰ আমি আনুসৱ সাধন কৰিয়াই আশ্ৰয় মায়া কতৰিয়া সুখে মোহক পাবয়। হে মাতৃ কপিল পদ্ধতি মাও শুনা কৰি মন আই সমস্তজন মানৱৰ কাৰণে মন দিছে সিদ্ধান্ত। মন কৰকচোন, একান্ত সাধুৰ সংগ লৈও সৰ্বক্ষণ, সৰ্বতক্ষণতে একান্ত সাধুৰ সংগ, ভকতৰ সংগ, মহামহন্তসকলৰ সংগ আমাৰ অনিবাৰ্য বুলি কৈছে। কেলেনো সেই মহন্তসকলৰ সংগ, কেলেনো ভকতৰ সাধুৰ সংগ? মোৰ গুণ নাম যিটো কীৰ্তন কৰে, অৰ্থাৎ ভকতসকলে তপ জপ যাগ যজ্ঞ শ্ৰাদ্ধ পিণ্ড দান দক্ষিণা তীৰ্থ ভ্ৰমণ এই পৰম্পৰাগত চলি থকা এই কথাবিলাকত ৰতিপিতি নকৰে, কেৱল ভগৱন্তৰ নাম বস্তু ভগৱন্তৰ ভক্তিৰ ওপৰতহে আধাৰিত হৈ থাকে। সেই কথাটো কৈছে মোৰ গুণ নাম যিটো, অৰ্থাৎ সাধুসন্ত ভকতসকলে কীৰ্তন কৰে। তেনেহ'লে ভকতসকলৰ সংগ যদি সদা সৰ্বদাই কাম্য হয়, আমি যদি সদা সৰ্বদাই লাভ কৰাৰ সৌভাগ্য হয়,
তাৰা সমস্তৰ সংগত থাকোঁতে আমাৰ হেনে অসাধু আমাৰ হেনে মহান পাতকীসকলৰ কি হয় বুলি কৈছে চিৰকাল শুনি তাৰাক ভক্তি বঢ়াবই অৰ্থাৎ অধমৰ অধম আমি হেনে মহাপাপীসকলৰ পাপ হেনো কি হয় ভাল মানুহৰ সাধুসন্ত ভকতসকলৰ সংগত থাকোঁতে ভকতসকলে যিহেতু সদা সৰ্বদাই হৰিৰ ভকতিৰ বাহিৰে আনৰ কথা নকয় সেইকাৰণে চিৰকাল শুনি তাৰা মানে অসাধুসকল আমাৰ আশাব ভক্তি বঢ়াব আমাৰো সেই ভকতসকলৰ পবিত্ৰ মনৰ নিচিনা আমাৰো মনটো নিকা হ'বলৈ ধৰিব আমাৰো চিত্ত শুদ্ধ হ'বলৈ ধৰিব আমিও তেওঁলোকৰ দৰে এই পাপমতি মলমতি যুগৰে মাজত থাকিও আমি নিষ্পাপ হোৱাৰ এটা সুবিধা পাই যাম এই কথাটো কৈছে এই আনুভৱ সাধন কৰি আছো এই ধৰণে যদি আমাৰ ওৰেটো জীৱনত ভকতৰ সংগ সাধুৰ সংগ যদি আমাৰ লাভ কৰাৰ সৌভাগ্য হৈ থাকে বা আমি যদি বিচাৰো কামনা কৰোঁ তেতিয়াহ'লে চিৰকাল শুনি তাৰা ভক্তি বঢ়াবই আনুভৱ মানে এইবিলাক ভকতৰ সংগতকৈ হৰি গুঞ্জক শ্ৰৱণ কিংবা কীৰ্তন স্মৰণ চিন্তন কৰা এইবিলাকৰ কথা কৈছে আনুভৱ বুলি আনুভৱ সাধন কৰিয়ে আছো নহয় সেই মাতৃ মায়াক তৰিয়া সুখে মোহক পাৱ নম্বৰ 1 তেনেহেন ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ ভগতিহে ভগৱন্তৰ নাম বস্তুহে যে সমস্ত পাপৰ একমাত্ৰ প্ৰায়শ্চিত এই কথাটো আমাক এবাৰ পৰীক্ষিত ৰজাই সপ্তম স্কন্ধত অজামিল উপাখ্যানৰ মাধ্যমেদি পৰীক্ষিত ৰজাক নিমিত্ত কৰি মহামুনি শুকগুৰুৱে অজামিল এজন মহাপাতকী আছিল তেওঁ পাপত পৰি তেওঁ ওৰেটো জীৱন পাপকী আচৰি থাকিল এই কথাবোৰ কৈ থাকোঁতে তেতিয়া স্বাভাৱিকতে পৰীক্ষিত ৰজাৰ মনত এটা ভাৱ উদয় হ'ল তেতিয়াহ'লে হে গুৰুদেৱ তেতিয়াহ'লে কলিযুগৰ অল্পমতি অলপায়ু মানুহ স্বাভাৱিকতে কলিযুগ পাতকৰ যুগ এনেহেন পাপমতি যুগত মানুহৰ অল্পমতি অলপায়ু মানুহৰ জীৱন্ত পাপেৰে মজ্জি থাকে তেতিয়াহ'লে এই পাপৰ পৰা পৰিত্ৰাণ তেতিয়াহ'লে মানুহৰ নহ'ব নেকি তেতিয়াহ'লে মানুহৰ গতি হোৱাটো কোনো সুবিধা নহ'বই নেকি আৰু এনেধৰণৰ পৰীক্ষিত ৰজাৰ মনত সংশয় হ'ল আৰু শুকগুৰুৰ ওচৰত এই পাপৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি এই সম্পৰ্কে পৰীক্ষিত ৰজাই জানিব বিচাৰিলে তেতিয়া এই উত্তৰাংশত মহামুনি শুকগুৰুৱে কি বুলি কৈ গ'ল এই কথাটো আমি মন কৰিব লগা প্ৰভু সমস্ত সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই অকণমান চমুকৈ ক'ব বিচাৰিছোঁ পাপৰ পৰিত্ৰাণৰ কাৰণে উপায়সমূহ শুকগুৰুৱে কৈ থকাৰ মাজতে এবাৰ কৈ দিলে ৰাম গোবধ ব্ৰহ্মবধ সুৰাপান গম্যাগমন কৰে গৰু তিৰিবাৰে সুবৰ্ণ কুহৰে মিত্ৰৰ দ্ৰোহয় আচৰে ৰামী মতে আন আছে অসংখ্যাত মহাপাপী গণ সবাৰো এহিষে মুখ্য প্ৰায়শ্চিত্ত হৰিৰ নাম কীৰ্তন গোবধ মহাপাপ ব্ৰহ্মবধ মহাপাপ অগম্যগমন মহাপাপ সুবৰ্ণ হৰণ কৰা চুৰি কৰা মহাপাপ মহামিত্ৰৰ দ্ৰোহ আচৰণ কৰা মহাপাপ এনেকুৱা ধৰণৰ যিমানবিলাক এহিমতে আনো আছে অসংখ্যাত পাপৰ সংখ্যাই অসংখ্য মহাপাপীসকল আছে যে সকলো যিমানেই মহান পাপী নহওক লাগিলে সমস্ত পাপৰ প্ৰায়শ্চিত এটাই আছে হেনো হৰিৰ নাম কীৰ্তন ভাগৱত গ্ৰন্থৰ মহামুনি শুকগুৰুৰ শ্ৰীমুখে নিগলিত হোৱা এনেহেনে পাপৰ প্ৰায়শ্চিত যে কেৱল অকল হৰিনাম এই বুলি ঘোষণা হোৱা স্বত্তেও আপুনি আমি সমস্তজন সমাজ চহৰে নগৰে গাঁৱে ভূঞে সমস্তজনে আমিতো ভাগৱত গ্ৰন্থ পঢ়িছোঁ কীৰ্তন পঢ়িছোঁ ঘোষা পঢ়িছোঁ ভক্তি প্ৰদীপ ভক্তি ৰত্নাৱলী গীতা পঢ়িছোঁ আদি গ্ৰন্থ পঢ়িছোঁ আমি কিন্তু তথাপিতো আমাৰ পাপ দূৰীকৰণৰ এটা প্ৰক্ৰিয়া আমাৰ জন্মান্তৰে যুগান্তৰে চলি আছে যাৰ নাম কোৱা হয় প্ৰায়শ্চিত
প্ৰায়শ্চিত মানে কি? এজন পুৰোহিত বাপু আমি আমন্ত্ৰণ কৰি আনো, তেওঁৰ যোগেদি মন্ত্ৰ মাধ্যমেদি পাপ কৰ্তাজনৰ পাপ মোচনৰ কাৰণে মন্ত্ৰ উচ্চাৰণ কৰে। এই সম্পৰ্কত আমাৰ অগাধ বিশ্বাস যে এজন বাপুৰ জৰিয়তে আমাৰ তেখেতে মন্ত্ৰৰ জৰিয়তে কি ক'লে কি গালে একোকে মই বুজি নাপালোঁ, আৰু হেনো মোৰ পাপ দূৰ হৈ গ'ল। এই ব্যৱস্থাটো আমাৰ পৰম্পৰাত আছে। এই সম্পৰ্কত ভাগৱত গ্ৰন্থৰ অত্যন্ত সাৰ ভক্তি ৰত্নাৱলী গ্ৰন্থ ভাগৰ এই পাপৰ প্ৰায়শ্চিত বিষয়ক দুলৰী চন্দত কি বুলি কৈছে মন কৰিব লগা। মন কৰকচোন প্ৰভু সমস্ত আইমাতীসকল, পাপৰ নিষ্কৃতি লাভ কৰাৰ উপায় কি আৰু আমাৰ সামাজিক জীৱনত পাপৰ প্ৰায়শ্চিত্ত ব্যৱস্থাটো কেনেধৰণে চলি আছে এই বিষয়ক ভক্তি ৰত্নাৱলী গ্ৰন্থখনত আপোনাসৱে সমস্তজনে পাব। অজামিলৰ উপাখ্যান শীৰ্ষক মহাপাপৰ পৰা পৰিত্ৰাণ পোৱাৰ দুলৰী চন্দত কি বুলি কৈছে মন কৰিব লগা। ইৰাম নদী সৰোবৰ জলক নিৰ্মল কৰিতে নাহি শকত কলহৰো জল নোহে সমুদায় উৰিয়া থাকে তলত। নদী সৰোবৰ জলক নিৰ্মল কৰিতে নাহি শকত। কথাটো এইটো, আমি বাৰু এখন নদী বা এটি সৰোবৰৰ পানী অপৰিষ্কাৰ হৈ আছে, বৰ্ষাকাল অহাৰ কাৰণে পানী ঘোদা হৈ আছে। আমাৰ যদি চৰকাৰে আধুনিক মানে বৈজ্ঞানিক পদ্ধতিৰে নদীখনৰ পানী বোলে ফিল্টাৰ কৰি দিওঁ, সম্ভৱ হ'ব নেকি? কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। সৰোবৰটো পানী বোলে ফিল্টাৰ কৰি দিওঁ, সম্ভৱ হ'ব নেকি? সম্ভৱ নহয়। সৰোবৰৰ পানীটো ফিল্টাৰ কৰিব নোৱাৰে, নদীৰ পানীটো ফিল্টাৰ কৰিব নোৱাৰে। যিমান বৈজ্ঞানিক প্ৰকল্পৰে মানে সাধনা নকৰক লাগিলে, আনহে নালাগে কলহৰো জল নোহে সমুদায় পৰিয়ে থাকে তলত। আগৰ দিনত আমাৰ গৃহে গৃহে কলহত আনি নদীৰ পৰা পানী বুৰাই বা পুখুৰীৰ পৰা পানী বুৰাই আনি খাবৰ কাৰণে ঘৰত পানী জমা কৰি ৰাখোঁ। এই বুৰাই অনা পানীখিনি, নদীৰ পৰা অনা পানীখিনি বুৰাই আনোতে ঘোদা হৈ আছিল। কলহত সি একেবাৰে থৰ লাগি একে ঠাইতে ৰখাই থোৱাৰ কাৰণে নিজম পৰি যাওঁতে যাওঁতে পানীৰ গেদীয় অংশটো কলহৰ তলত থাকি যায়, ওপৰৰ অংশটো কিন্তু একদম ফটফটীয়া নিজনি নিচিনা লাগে, পৰিষ্কাৰ হোৱা নিচিনা লাগে। এনেই দেখাতে পৰিষ্কাৰ হোৱা নিচিনা লাগে কলহৰ পানী, বা কলহৰ পানী আমি ফিল্টাৰত, নদীৰ পৰা পানী আনি ফিল্টাৰত যিমানে ফিল্টাৰ নকৰোঁ লাগিলে সি একেবাৰে মানে মলমুক্ত হ'ল বুলি ক'ব নোৱাৰি। চাব, আমি ফিল্টাৰ হ'ল বুলি ভবা পানীখিনিও যদি আপুনি জমা কৰি এটা পাত্ৰত ৰাখে, পাত্ৰটোৰ একেবাৰে তলীয় অংশত তাতো কিছু মানে লেতেৰা ময়লা জমা হৈ পাত্ৰটোত পৰি থকা দেখা পোৱা যায়। সেই কথাটো কৈছে, কলহৰো জল নোহে সমুদায় পৰিয়া থাকে তলত। যিদৰে কলহটোৰ তলিত জমা হৈ থকা মলিবিলাক, লেতেৰা মানে গেদীয় অংশবিলাক যদি কলহটো আকৌ পুনৰ লৰাই দিয়া যায় বা ঢালি দিয়া যায় পানীখিনি, যিদৰে আকৌ নদীৰ পৰা বুৰাই অনা পানীৰ নিচিনাই পূৰ্বৱত হৈ পৰে। এইৰাম কলহ ঢালিলে পুনঃ পূৰ্বৱতে জল হোৱে নিৰন্তৰে। যিদৰে কলহটো এনেই একেথৰে থৈ দিয়া আছিল কাৰণে কলহটোত বুৰাই অনা পানীখিনি ময়লা অংশ তলত জমা হৈ গ'ল, ওপৰৰ পানীখিনি ফিল্টাৰ নিচিনা লগা হৈ আছিল যদিও কলহত ঢালিলে যদি সেই কলহটোৰ পানীখিনি পুনৰ দুগুৰিয়ে ঢালি দিয়া যায়, কলহ ঢালিলে পুনঃ পূৰ্বতে জল হোৱে নিৰন্তৰে। মানে পুনঃ পূৰ্বৱতে মানে নদীৰ পৰা বুৰাই অনাৰ সময়ত যদ্ৰুপ কলহৰ পানীখিনি ঘোদা, তদ্ৰুপ বাকি দিয়াৰ লগে লগে পুনৰ ঘোদা হৈ যিদৰে পৰে। সেই মতে তপ জপ যগ আদি
প্ৰায়শ্চিত যিটো কৰে। ঠিক তেনেধৰণে হেনো আমাৰ পৰম্পৰাগত মানে সামাজিক জীৱনত ৰীতি মৰ্মে নীতি মৰ্মে চলি অহা যি প্ৰায়শ্চিত ব্যৱস্থা, এই মন্ত্ৰৰ জৰিয়তে পুৰোহিত বাপুৰ জৰিয়তে সেই প্ৰায়শ্চিত ব্যৱস্থাৰে আমাৰ পাপ নিকা কৰিবলৈ কৰা প্ৰয়াসটোৰ অৱস্থাও ঠিক তেনেকুৱাই। নদীত বুঢ়াই আনি পানী ঘৰত থৈছিলোঁ, ওপৰতে অকণমান মানে পৰিষ্কাৰ হৈ আছিল, পুনৰ কলহটো ঢালি দিলে যিদৰে আকৌ ঘোটা হৈ যায়, সেই মতে তপ জপ যজ্ঞ আদি প্ৰায়শ্চিত বিলাকো হেনো তেনেকুৱাই বুলি কৈছে। এতিয়া উপায় কি তেতিয়াহ'লে আমি সদায় নদীৰ কলহ মানে ঢালি দিলে পানী পুনৰ ঘেদ হোৱাৰ নিচিনাই আমাৰ জীৱনটো তেনেকৈ পাৰ হৈ গৈ থাকিব নেকি? নহয়, ভাগৱত গ্ৰন্থই নহয়, ভগৱন্ত কৃষ্ণই আমাক কলি যুগৰ যদিও ঘূৰ মলমতী যুগত আমি পাপতে যদিও মগ্ন হৈ আছো, তথাপিতো আমাক পৰিত্ৰাণৰ এটা সুবিধা খুব সুন্দৰকৈ ভাগৱত গ্ৰন্থই দিছে। কি বুলি দিছে? ইৰামিষ হৃদয়তে কৃষ্ণ প্ৰৱেশ মাত্ৰকে পাপহৰে সমস্তয় যেহেন সৰতে জলৰজতে মলক নিৰ্মল কৰয়। যেনেকৈ শৰৎকাল অহাৰ লগে লগে নদ নদী জান জুৰি পানীবিলাক আপোনা আপুনি পৰিষ্কাৰ হ'বলৈ ধৰে, ঠিক তেনেধৰণৰ আমাৰ হৃদয়ত থকা পাপবোৰ, মনটোত বাহ লৈ থকা পাপৰ বাসনাবিলাক দূৰ কৰিবৰ কাৰণে আমাৰ হৃদয়ত হৰিক প্ৰৱেশ কৰাব লাগিব। হৰি প্ৰৱেশ হ'লেহে আমাৰ হৃদয়ত থকা পাপবোৰ দূৰ হ'ব। হৰিক আমাৰ হৃদয়ত কেনেকৈ প্ৰৱেশ হয়, এই সম্পৰ্কত মহাপুৰুষ মাধৱ গুৰুজনাই যে ক'লে, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তয় যেহেন শৰৎ কালে জলৰজতে কমল স্বভাৱতে নিৰ্মল কৰয়। কৰ্ণপথে ভকতৰ, আমাৰ কৰ্ণদ্বাৰে হেনো যিমান পৰিমাণে আমি হৃদয়ত ভগৱন্তক প্ৰৱেশ ঘটাব পাৰিম। ভগৱন্তক প্ৰৱেশ ঘটোৱাৰ উপায়টো কি? অৰ্থাৎ ভগৱন্তৰ নাম, ভগৱন্তৰ গুঞ্জ আমি কৰ্ণদ্বাৰেদি গ্ৰহণ কৰিব পাৰিম, শ্ৰৱণ কৰিব পাৰিম। যেই নাম সেয়ে হৰি জনানিষ্ঠ কৰি আপোনাৰ নামৰ সংগ নচাৰন্ত হৰি। নাম আপোনাৰ কৰ্ণদ্বাৰেদি, আমাৰ কৰ্ণদ্বাৰেদি যিমান পৰিমাণ নাম ভগৱন্তৰ গুঞ্জক হৃদিগত হ'ব, সিমান পৰিমাণ হেনো হৰি পুনৰবাৰ ভকতৰ হৃদয়ত প্ৰৱেশ হয়। ইয়াৰ আগত হৰি আমাৰ হৃদয়ত নাছিলে নেকি? সবাৰো হৃদয়তে আছিলে, সমস্তৰে ঘতে ঘতে হৃদয়ে বিৰাজমান হৈ আছিল, সাক্ষী ৰূপতহে আছিল। গতিকে সাক্ষীয়ে যিদৰে নিজে একো নকৰে, কেৱল কথাটো দেখা বা শুনা কথাটো কৈহে দিব পাৰে, দণ্ড যিদৰে নিজে বহন নকৰে, ঠিক তেনেধৰণে সাক্ষী ৰূপত ভগৱান সবাৰ হৃদয়ত আছিলে। তুমি সৰ্বসাক্ষী আত্মা হৃষিকেশ জানাহা মোৰ চিত্তক। তেওঁ যিহেতু সাক্ষী ৰূপত আমাৰ হৃদয়ত আছিল কাৰণে আমি পাপ কৰিছোঁ, পুণ্য কৰিছোঁ, সকলো কথা তেওঁ কিন্তু জানে। গতিকে ভগৱন্তৰ গুঞ্জ আমি যিমান পৰিমাণে কৰ্ণদ্বাৰেদি হৃদিগত কৰিব পাৰিম, সিমান পৰিমাণে ভগৱন্ত এইবুলি কি কৰে? ৰাম কৰ্ণপথে ভকতৰ পক্ষী হৃদয়ত স্থিত হুৱে হৰি গয়া হৃদয় পদ্মত। এৰাম যত দুৰ্বাসনা সংহৰন্ত ভকতৰ সাধ্য সাধনা দূৰ কৰিয়া মনৰ। তেৱেহে প্ৰসন্ন আত্মা বুলি পুৰুষক নিৰন্তৰে দেখে দেৱে কৃষ্ণ চৰণক। অৰ্থাৎ
যত দুৰ্বা কৰ্ণপথে ভকতৰ পক্ষী হৃদয়ত দ্বিতীয়বাৰৰ কাৰণে আপোনাৰ মোৰ হৃদয়ত আমি যিমানে পৰিমাণে ভগৱন্তৰ নাম বস্তু কৰ্ণদ্বয়েৰে দি ধাৰণ কৰি ভগৱন্তক প্ৰৱেশ কৰাব পাৰিম, আহ্বান কৰিব পাৰিম, আসনাধিষ্ঠ কৰিব পাৰিম, সিমান প্ৰভু ভগৱন্তই কি কৰে হেনো কৰ্ণপথে ভকতৰ পক্ষী হৃদয়ত স্থিত হুৱে হৰি গয়া আমাৰ হৃদি পদ্মত আসনাধিষ্ঠ হয়। এইবুলি কিন্তু এই সাক্ষী ৰূপত নাথাকে। যত দুৰ্বাসনা সংঘৰন্ত ভকতৰ সাধ্য সাধনা দূৰ কৰিয়া মনৰ অশুভজনিত অপ্ৰীতিকৰ যিমানবিলাক বেয়া চিন্তা ধাৰণা আছিল এইবিলাক দূৰ কৰা কামটো মানে ভগৱন্তই হাতত লয়। সমস্ত পাপজনিত বাসনাবিলাক দূৰ কৰা কামটো ভগৱন্তই নিষেধ কৰি আৰু মনত পৰম প্ৰসন্ন হোৱা পৰম পবিত্ৰ হোৱা পৰিৱেশটো একমাত্ৰ ভগৱন্তৰ নাম বস্তুৰ বাহিৰে কোনো যাগ যজ্ঞ প্ৰায়শ্চিত তীৰ্থ ভ্ৰমণ দান দক্ষিণাৰ জৰিয়তে সমাপন কৰিব নোৱাৰি। নামহে যে আমাৰ একমাত্ৰ মহা প্ৰায়শ্চিতৰ একমাত্ৰ মহৌষধ, এই কথাটো আমাক ভাগৱত গ্ৰন্থই কৃপা কৰিলে। প্ৰভু সমস্ত আমি পুনৰ এই সম্পৰ্কে পৰৱৰ্তী সময়ত নিশ্চয় আগবাঢ়িম। আজিৰ কাৰণে আমি বিষয়বস্তু ইমানতে সমাপন কৰা হৈছে। কৃষ্ণ।